নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান অসমীয়া প্ৰেমৰ বাণী। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেয়াৰ সকলোৱে কৰে, কোনোবাই টেক কেয়াৰ আৰু কোনোবাই ডণ্ট কেয়াৰ। পাহৰি যোৱা, সকলোৱে দুখ বেদনা সলনি হ'লেতো বতৰো ভাল লাগে। অনুভৱে কয়, কোনো এজন ব্যক্তিৰ ওপৰত সম্পূৰ্ণকৈ ভৰসা কৰি চোৱা। সেইজন ব্যক্তিয়ে আপোনাক কাৰো ওপৰত ভৰসা কৰি যে নাপায় তাৰ শিক্ষা দি থৈ যাব। মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়, প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোখা নহয়। মাথো এজনকে সঁপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা কোনো বস্তুৰ মূল্য জোখা নহয়। জীৱন সংগীজন পাৰফেক্ট নহ'লেও সঁচা হ'ব লাগে। যেতিয়া তুমি পৃথিৱীৰ সকলো বস্তুৱেই ধুনীয়া দেখিবা, জানিবা তুমি প্ৰেমত পৰিছা। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।